हेलो गाइस मोर नाम पुलक और मैं आपलोक मोर चैनल आपलोक बहुत बहुत स्वागतम जानाइছো गाइस आज निफ्टी रेट आपलोक आज ट्रेड करि देखुम और कोड ट्रेड लाउ कोड एग्जिट कर आपलोक आज देखा पाबो आज मैं निफ्टी 50 ट्रेड करिम कारण निफ्टी 50 जी धुनिया मुवमेंट दिसे ओके गाइस बाकी जस्ट वेट इशू 10টা বাজিল Este lo put side এটা সাইডে আছে পুট সাইড এটা সাইডে আছে কল সাইড ঠিক আছে গাইস মই এটা রিক্সটা লৈ লো ঠিক আছে scalper mode ধুনীয়া দেখিছে বাকি candle low to more stop loss বাকি stop loss খালো ইয়াতে এটা ট্রেড লৈ লো ট্রেড লাগি গল গাইস long position ইয়াতে ট্রেড লইছো টার্গেট মই স্টপ লস চাই টার্গেট রাখিম স্টপ লস আছে 13 পয়েন্ট টার্গেট হবো ইয়ালৈকে 40 পয়েন্ট ওকে গাইস বাকি স্টপ লস তো মই রাখি দিও স্টপ লস বাকি এতিয়া কষ্ট চলি আছে গাইস কি হয় যোৱাকালি তো লসে খালো আজি কি হয় চাও এসএল হিট গাইস বাপরে বেটারি হয়েছে দি গাইস একবার 1 মিনিটত মই চাই লব লাগছিল গাইস ফুল হল মই 1 মিনিটত চাই লোৱা নাছিলো সুতরাং রিস্ক নালো বাইং চলিত সব কি হয় ইয়াৰ পৰা মার্কেট উঠিব পাৰে
ষ্টপ লছ সেট কৰি মাৰ্কেটটো ইনকাম গাইছ ইয়াতে এটা ট্ৰেড লৈ ল'লোঁ লং পজিশ্যন ইয়াতে ট্ৰেড লৈছোঁ ষ্টপ লাগিব 15 পইণ্ট 40 পইণ্ট 45 পইণ্ট টাৰ্গেট চাৰিশ তিনিশ প্ৰফিট 350 প্ৰফিট ৰেজেকশ্যন বাকী ইয়াতে এটা ট্ৰেড লৈছিলোঁ ইয়াতে ষ্টপ লছ হিট কৰিলে এডাল কেণ্ডেলে কৰি এণ্ট্ৰি লৈছোঁ
আৰু প্ৰফিটত আহিছোঁ গাইছ যদি এটা ভাল কেণ্ডেল ক্ল'জ কৰি ন এটা টাৰ্গেট পাই যাম বাইকে বৰ্তমান 400 টকাৰ প্ৰফিট হৈ আছে 400 টকাৰো তেতিয়াও হৈ আছিল 350 আচ্ছা আমি একদম টাৰ্গেটলৈ ৰখিম গাইছ 445 साला जल्दी 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 जा जल्दी ইয়াতে পাই আছোঁ 18 পইণ্ট 40-45 পইণ্ট লোৱাৰ কাৰণে ট্ৰাই কৰিম আবে 60 গো 500 টকা প্ৰফিট দেখাইছিল কিমান পইণ্ট গৈছিল 23 পইণ্ট बढ़िया कैंडल गाइस बढ़िया कैंडल गाइस और भी जाएगा चलो जाओ जाओ $40 লাগিব गाइस অলৰেডি 30 পইণ্ট আহিছে নেকি 33 পইণ্ট যিটো জবৰদস্তি কেণ্ডেল ক্লোজ কৰিছে তাই অলপমান মুভমেণ্ট কৰিব লাগে কিন্তু কৰা নাই ৰখো অলপ টাইম বাকি 30 পইণ্ট পাইছিলোঁ মই কমা 40 পইণ্ট 10 পইণ্ট লাগে মোক আৰু ইয়াৰ পৰা নাযাব কিজানি যিটো হিচাপত কেণ্ডেল ক্লোজ কৰিছে ন গাইছ এডালটো পুৰা যাব লাগে একবাৰ হ'লেও এনেকুৱাকৈ টাচ কৰিব লাগে Okay guys, okay target hit. Oh bapre, oh target hit guys. बढ़िया trade है guys, बढ़िया trade. बapre बढ़िया trade. Guys, बढ़िया trade. Trade আজি total 900 টকা profit হ'ল আৰু 900 1000 টকা profit হ'ল guys. বাকি এটা trade loss খাইছিলোঁ. বাকি আজিলৈ মানে থ্যাংক ইউ বঢ়িয়া ট্ৰেড আছিলে আজিটো আপোনালোকে এনেকৈ হোল্ড কৰি ৰাখিব পাৰে কাৰণ এনে সৰু সৰু প্ৰফিট বুক কৰি লাভ নাই পাৰিলে চাওক মই এইখিনি হোল্ড কৰি ইমান টাইম এইখিনি হোল্ড কৰিছিলোঁ ইমানখিনি টাৰ্গেট পালোঁ
মই এইখিনিত টাৰ্গেট বুক কৰিছোঁ এইখিনিত মোৰ এই টাৰ্গেট আছিল ইয়ালৈকে চাওক কিমান গৈ আছে আৰু মই যদি হোল্ড কৰিলোঁ আৰু কিমান গ'ল বাকী 80 পইণ্ট গ'ল অ'কে গাইজ আজিলৈ মানে আজি আৰু ট্ৰেড নকৰোঁ আজি মোৰ 10টাতে ট্ৰেড খতম কালিতো মাৰ্কেট বেয়া আছিল চবৰে লছ কালি মই চাইছোঁ চবৰে লছ কালি দিনটো খালি কণ্ট্ৰল কৰিব ৰাখিব লাগে মানে যিটো লছৰ দিন খালি কণ্ট্ৰল কৰিব লাগে বাকী প্ৰফিট ধুনীয়া হৈ থাকিব